এইটো সন্দৰ্ভত মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি বহু বছৰ আগৰ পৰাই এইটো ৰাস্তা আজি যিটো ৰাস্তাৰ কাৰণে যিটো ইঞ্চিডেণ্ট হৈ গৈছে, এইটো ৰাস্তা আমাৰ জন্ম নোহোৱা আগৰ পৰা এইটো ৰাস্তাটো আছিলে আৰু বৰ্তমানলৈকে আছে। কিন্তু এটাই দুখৰ কাৰণ যে এই মাটিটো মোৰ এজন ককাইদেৱে মাটিটো সিহঁতৰ মানে বেচিলে। মাটিটো বেচাৰ পাছত কি হ'ল, কিন্তু মাটিটো বেচিছে হয়, কিন্তু ৰাস্তাটো বেচা নাছিল। কিন্তু সিহঁতে কি কৰিলে, মাটিটো কিনাৰ পাছত সিহঁতৰ ইচ্ছামতে ৰাস্তাটো দিবলৈ আৰম্ভ কৰিলে। তেতিয়া আমি কি কৰিলোঁ, ৰাস্তাটো আগত যেনেকৈ আছে তেনেকৈ থাকিব লাগিব বুলি আমি আলি বান্ধিলোঁ। আলি বান্ধাৰ পাছত সিহঁতৰ পৰা এটা আহিলে যে তহঁতে কেনেকৈ ৰাস্তাটো আমাক নুসুধাকৈ বান্ধিলে, আলিটো কিয় বান্ধিলে, এইটো সিহঁতে ফোন কৰি মোক ক'লে। তাৰপাছত মই ক'লোঁ যে আলি য'ত আছিলে আগত যেনেকৈ আছিল তেনেকৈ আছে আৰু সেইকাৰণে তাতে আমি বান্ধিছোঁ, আমি বেলেগকৈ বান্ধা নাই ৰাস্তাটো। হয়, আজি তই মাটিটো কিনিব পাৰে, আপুনি আজি মাটিটো কিনিব পাৰে, কিন্তু ৰাস্তাটো আগৰ পৰাই আছে যেতিয়া ৰাস্তা য'ত আছে তাতেহে আমি আলিটো বান্ধিছোঁ। সেইমতে আমি আলোচনা কৰিম বুলি ইয়াক মাতিছিলোঁ মানে, কিন্তু সিহঁতে আলোচনালৈ নাহিল। আহিম বুলি কৈছিল কিন্তু নাহিল। আলোচনা নকৰাকেই যোৱাকালি যিটো ইঞ্চিডেণ্ট হৈছে, যোৱাকালি ট্ৰেক্টৰ লৈ আলিৰ ওপৰেদি হাল বাব আৰম্ভ কৰিলে। তেতিয়া আমি খবৰ পাই আমাৰ তৰাজান আঞ্চলিকে গম পায়, খবৰটো পায়, TMPকে তৰাজান আঞ্চলিকে গম পায়। আমি সকলো কেডাৰসকলক লৈ আহি স্পটতে ট্ৰেক্টৰখন জব্দ কৰোঁ যদিও আমি প্ৰশাসনৰ থ্ৰুদি জব্দ কৰি প্ৰশাসনক আমি ট্ৰেক্টৰখন চম্জালোঁ। অলৰেডি এতিয়া ট্ৰেক্টৰখন পাচনি কেম্প গেৰুকামুখ পুলিচ থানাত আছে। এইখিনি হৈ থকা সময়তে যদি এটা স্কুটি লৈ যাব অৰুণাচলৰ ৰাস্তাত কি ক'ব? আমি যেতিয়া ট্ৰেক্টৰখন আমি টানা চম্জাব গৈ থকা সময়ত সিহঁতে চেলেঞ্জত আকৌ ৰাস্তাৰ ওপৰত জেওৰা বান্ধে। তাৰপিছত আমি টানাতে থকা সময়তে সিহঁতে জেওৰাটো বান্ধিলে। তাৰপাছত আমি আমাৰ ডিষ্ট্ৰিক্ট আৰু চেণ্ট্ৰেল কমিটিৰ লগত আলোচনা কৰি মেলি যেতিয়া আমি ৰাতি আহি মেলি আমি যেতিয়া ঘৰত আছোঁগৈ, ঘৰত থকাৰ পাছত ঘৰত আহি আমি শুলোগৈ। তাৰপাছত মোৰ নবৌ অকল ইয়াত থাকি গ'ল দোকানত, মানে ঘৰখনত অকল নবৌ থাকি গ'ল, দাদা নাহিলেগৈ ইয়ালৈ। ৰাতি হ'ল আৰু ৰাস্তা জেওৰা বান্ধাৰ কাৰণে ইয়ালৈ আহিবগৈ নোৱাৰিলে। এই সময়তে ৰাতি 1:10 নে 11 বজাত মোক ফোন কৰিছে। 1:10 নে 11 মিনিট কিবা এটা হৈছে, তেতিয়া নবৌয়ে মোক ফোন কৰিছে, স্কুটিখন লৈ গৈছে। তেতিয়া ৰাতি বৰষুণ দি আছে, আমি দূৰ, তাৰপৰা আহিব নোৱাৰি ইয়ালৈ, স্কুটিখন নাই, স্কুটিখন লৈ গ'ল বুলি কৈছে। তাৰপাছত আমি ৰাতিপুৱা এই নিশাই আমি পুলিচকো জনালোঁ যে স্কুটিখন এনেকৈ নিলে। তাৰপাছত আমাৰ ডিষ্ট্ৰিক্ট কমিটি চেণ্ট্ৰেল কমিটিকো আমি জনালোঁ। জনাৰ পাছত সিহঁতে ক'লে যে ঠিক আছে, আমি কালি আহি আছোঁ, আজি এইখন মিটিং এৰেঞ্জ কৰিম, তাৰপাছত যি আলোচনা হ'ব। স্কুটিখন জ্বলাই দিয়া দেখা গৈছে। তাৰপাছত আমি এতিয়া অলপ আগতে আমি ইয়াত গম পাওঁ যে স্কুটিখন অলৰেডি জ্বলালে, আৰু জ্বলোৱাটো স্পটত আমাৰ গাঁৱৰে ল'ৰাই দেখিলে। তাৰপিছত এতিয়া স্কুটিখন জ্বলাই মেলি এতিয়া ক'ব বিচাৰে যে আমি স্কুটিখন জ্বলোৱা নাই, কিন্তু আমাৰ মতে সিহঁতে স্কুটিখন জ্বলাইছে। আমি বহু বছৰৰ পৰা আমি ইয়াত আছোঁ যদিও, বসবাস কৰি আছোঁ, সিহঁতৰ লগতে একেলগে আছোঁ যদিও মাজে সময়ে মানে বাদ বিবাদটো চলি থাকে, মাটিৰ কাৰণেই হওক, ৰাস্তাৰ কাৰণেই হওক। আৰু সিহঁতৰ মানে ওলাই আহি আমাৰ ইয়াত ধমকি বাবুকি দিয়াও আমি পৰিলক্ষিত হৈছোঁ। অলৰেডি যোৱাকালি আমাৰ দাদাৰ দোকানখনকো বন্ধ কৰিবলৈ সিহঁতে কৈ গৈছে। আৰু প্ৰায় ইয়াত আমাৰ গাৰো আৰু মিচিঙৰ মাজত বা বয়াম আমাৰ অসমৰ মাজত কাজিয়া পেচালটো হৈ থাকে। গতিকে আমাৰ ইয়াত সদায় ইনচিকিউৰ ফিল কৰিবলগীয়া হয়। কোনদিনা কি হয়, কেতিয়া কাজিয়া হ'ব, কি হ'ব, মাৰপিট হ'ব, কাৰ কি হ'ব, এইটো চিন্তা কৰি থাকিব লাগে। গতিকে আমি ইয়াৰ এটা সমাধান বিচাৰি চৰকাৰক এইটোৱে মই অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ এইটো জেগাত, এই মধুপুৰ অঞ্চলত এটা আউটপোষ্ট এটা আমাক প্ৰয়োজন আছে। দোকানখন আমাৰ নিজৰ মাটিতে আছে, আমাৰ অসমৰ মাটিতে, আমাৰ অসমৰ মানুহৰ মাটিতে আছে, নিজৰ মাটি আমি দোকান দি আছোঁ। গতিকে চৰকাৰে এইটো পদক্ষেপ গ্ৰহণ কৰিব লাগে যে আমাৰ ইয়াত আউটপোষ্ট এটাৰ ব্যৱস্থা কৰি দিব লাগে। ইয়াতে তাৰমানে আমাৰ যিটো মধুপুৰ জেগাখনত মানে যিটো মেইন ৰাস্তা আছিলে, এইটো মানে আগতে পুৰণা ৰাস্তা আছিলে। এই পুৰণা ৰাস্তালৈ মানে অলপ মাটি বিবাদ হৈ আছে, মানে বেছি নহয়। ইয়াত 100 ডিগ্ৰীৰ ভিতৰত মানে 90 ডিগ্ৰী যেনিবা আমাৰ মাটি হয়, তো যেনিবা সিহঁতে দি দিলে। তাৰপিছত 10 ডিগ্ৰী তাৰমানে অৰুণাচলৰ হৈ থাকিলে, এই 10 ডিগ্ৰীটো তাৰমানে 90 ডিগ্ৰী হিচাপত মানে এনেকুৱাকৈ ব্যক্তিগত মাটি যেনিবা ব্যক্তিয়ে মানে এইটো ৰাস্তাটো এৰিব বিচৰা নাছিলে, এইটো কাৰণে ইয়াত জেওৰা বান্ধি থৈ দিছিলে। কিন্তু দুখৰ বিষয় যে একডোখৰ মাটিৰ কাৰণে অলপ জেওৰাটো যে সিহঁতে বান্ধিব পাৰিছে ইয়াত, সেইটো কাৰণে আমি অলপ মানে দুখ লাগিছে। মানে জেওৰা বান্ধিব নালাগিছিল, আলোচনালৈ আহিব লাগিছিলে। আৰু এইটো আমি ইমানখিনি ইয়াত PMGY হওক বা অন্যান্য ৰাস্তাই হওক, আমি ইমানখিনি মাটি এৰাৰ পিছতো মানে সিহঁতে অলপ মাটিৰ কাৰণে অলপ কাজিয়া কৰাটো আমি বেয়া লাগিছে। মানে আমিতো কাজিয়া কৰিব মন নাই বাৰু, আমি প্ৰায় নিজৰ হিচাপে
ককাই ভাই হিচাপে ভাই ভনী হিচাপে আমি সদায় অহা যোৱা দেখি থাকোঁ। গতিকে আমি বেলেগ হিচাপে মানে মানা নাই, সিহঁতক নিজৰ হিচাপে মানি আছিলোঁ। তথাপিতো মানে সিহঁতৰ মনবিলাক মানে আমি এতিয়া গম পাইছোঁ যে সিহঁতে কিমান আমাৰ কাৰণে চিন্তা কৰে, আমাৰ মানুহৰ কাৰণে কেনেকৈ চিন্তা কৰে। য'ত আপোনাৰ 100%ত 90% আমাৰ মানুহে যদি ইয়াত ৰাস্তাটো এৰিব পাৰিছে, 10%টো সিহঁতে কেনেকৈ এৰিব নোৱাৰে। একডোখৰ মাটি মাটিটো তেওঁলোকৰ হাতত কোনে বিক্ৰী কৰিছে? আমাৰ ইহঁতৰ পৰিয়ালেৰে আছিলে, যিটো 90% মাটি যিটো ঘৰৰ মানুহ আছিলে তাৰে আছিলে এইটো মাটি। তাৰপিছত এইটো মাটি সিহঁতৰ বেলেগ মানুহ এটাৰ বেচিছিলে, সিহঁতে আকৌ আদি মানুহৰ লগত বেচিলে, এনেকৈ হ'ল আৰু। স্কুটি জ্বলালে। তাৰপিছত কালি ৰাতি দুৰ্ভাগ্যৰ বিষয়, কালি মানে এইটো আমি শুনিব বিচৰা নাছিলে আৰু এইটো ইমানটোলৈকে যাব বুলি ভবা নাছিলোঁ, যে কালি ঘৰৰ পৰা উঠাই লৈ স্কুটি এটা জ্বলাই দিলে। তো মানে অলপ দুখ লাগিছে মানে, এনেকুৱা মানে স্কুটিটো ক'ত আছিলে? স্কুটিটো এটা আপোনাৰ নিগম বেগৰ আছিলে। কোনে গতিকে জ্বলাইছে বুলি আপোনালোকে সন্দেহ কৰিছে? কোনে জ্বলাইছে মানে এইটোতো আপুনি কোনে জ্বলাইছে বুলি ক'বলৈ নাই এতিয়া। ৰাস্তাত জ্বলাইছে। কোনে জ্বলাইছে বুলি ক'বলৈ তাত কুৱেশ্যনেই নাহে। এতিয়া যিটো ইনপল আছে সেইকেইটা জ্বলাইছে। তাৰপিছত এইটোতো আমি আমুকাই বুলি আঙুলিয়াই দিব নোৱাৰোঁ, বা জানিও মানে আমি নকৰোঁ আৰু মানে। তেওঁলোকৰ লোকে দোকান এখনো বন্ধ কৰি দিয়াই ভাল বুলি দিছে বুলি কৈছে, এতিয়া ৰাইজৰ আগত পৰিচয়ো দি দিছে, আমুকাই কৈ আছে বোলে। এতিয়া ৰাইজে কি বিচাৰ কৰে কৰক। কোনডোখৰত জ্বলাইছে আপোনাৰ কোনডোখৰত কালিগড় মানে ৰাস্তাত? আপোনাৰ এই টাৱাৰৰ ৰাস্তা কিনাৰত জ্বলাইছে। অৰুণাচল PMT ৱাই অৰুণাচলৰ ৰাস্তাত, ৰাস্তাত জ্বলাইছে। যিটো আপোনাৰ ৱাইন শ্বপ আছে কাষত জ্বলাইছে। যিটো আমাৰ অসম চৰকাৰলৈকে মই অনুৰোধ জনাইছোঁ যে আমাৰ যিটো সীমামূৰীয়া এতিয়া যেনেকৈ আমি ইয়াত হেৰি কৰি আছোঁ, যাতে এতিয়া থাকিব লাগে, যেনেকৈ আমি আগত আছোঁ আৰু এতিয়া আছোঁ এনেকৈ থাকিব লাগে আমি। আৰু আমি শুনিছোঁ যেতিয়া আমাৰ বাউণ্ডাৰী ইছ্যুলৈকে কথাবিলাক আহিব, তেতিয়া আমাৰ ইয়াত বহুতখিনি সমস্যা থাকিব। যেনিবা আমাৰ ইহঁতৰ এইফালে পাহাৰৰ ভিতৰতো আমাৰ মাটি আছে, ইয়াতো আছে। ইয়াত পাৰ্মানেণ্ট চলিউশ্যনটো আমাৰ কেতিয়াও সম্ভৱ নহয় মানে। পাৰ্মিনেণ্ট চলিউশ্যন হোৱা মানে কি? পাৰ্মিনেণ্ট চলিউশ্যন হোৱা মানে আমাক ককাই ভাইক মানে কাজিয়া হোৱাৰ নিচিনা লাগে। কাৰণ আপুনি উদাহৰণ হিচাপে ক'লে মানে আপুনি আপোনাৰ বাঘটো ইয়াৰ পৰা বুলি ক'লে, আমাৰ বাঘটো ইয়াৰ পৰা বুলি ক'লে মানে আমাৰ বহুত সমস্যা হয়। কি বিচাৰে? আমি বিচাৰোঁ যে ইয়াত যেনেকৈ যেনেকৈ আছে তেনেকৈ আমাক থাকিব দিয়ক, যেনেকৈ আগৰ এতিয়া বাউণ্ডাৰী নোহোৱাকৈ আছে এনেকৈ থাকক। স্থায়ী সমস্যা এটা এনেকৈ হৈ থাকক, আমাৰো তাত আছে, সিহঁতৰো ইয়াত আছে, এনেকৈ আমি চলি থাকিব ভাল লাগে মানে।